প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে ৰুহি হামিদৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে এমুঠি হাঁহিৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু এমুঠি হাঁহি লৈ যিহেতু কথা পতা হৈছে, এটি হাঁহি শীৰ্ষক কবিতা কিছু দুষাৰি মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। ওঠৰ কোণত বেকাকৈ ভাঁজ এটা হৈ বৈ যোৱা এটি ঢৌ হাঁহি, ৰূপহীয়ে ৰূপহ কোঁৱৰলৈ মিচিকীয়া হাঁহিৰে লাজুক চাৱনিৰে জুমি জুমি চায়। কণমানিজনীৰ ধুনুক ঠানাক মাতত পাপা বুলি শুনি পৰশে আনন্দত চকুলৈ হাঁহি বোৱায়। দুয়ো সখী জগত পাহৰি নাজানো কিনো কথাত নিজতেই মগন হৈ হাঁহে হৃদয় খুলি। শৰীৰত অলেখ যন্ত্ৰণা, তথাপিও প্ৰসৱ বেদনাৰ পিছত মাতৃয়ে সন্তানক চাই তৃপ্তিৰে হাঁহি বৰঙায়। হেৰা অসুখী কঠোৰ মানুহ, এবাৰ হাঁহি চাবা, তোমাক চাই আনেও হাঁহিব শিকিব, ফুলেও হাঁহিব, পখিলাও গীত গাব। যন্ত্ৰৰে পৃথিৱীত আপুনিও এবাৰ হাঁহি চাব। তেন্তে প্ৰিয় দৰ্শকসকল, যন্ত্ৰৰে পৃথিৱীত আপুনি এবাৰ হাঁহি চাবচোন। সাধাৰণতে আজিকালিৰ যি জীৱন, আমাৰ ব্যস্ত জীৱন, যন্ত্ৰ জীৱন, আমি এনেকুৱা ধৰণৰ ব্যস্ততাত থাকোঁ, এনেকুৱা যন্ত্ৰত আবদ্ধ যে আমি হাঁহিবলৈও পাহৰি যাওঁ, শুবলৈও পাহৰি যাওঁ, খাবলৈও পাহৰি যাওঁ, আপোনজন কোন সেয়াও পাহৰি যাওঁ। নহয়নে বাৰু? আপুনি কৰ্ম কৰে, কিন্তু আপুনি কৰ্ম কাৰ কাৰণে কৰে? নিশ্চয় আপোনাৰ আপোনজনৰ কাৰণে। কিন্তু আপোনাৰ কৰ্মৰে আপোনাৰ আপোনজন সুখী নহয়, তেওঁ এমুঠি হাঁহিয়ে উপহাৰ নাপায়। টকাৰে জানো হাঁহি কিনিব পৰা যাব? আপুনি তেওঁক বিচনাখনটো দিব পাৰিছে সুকোমল কোপাহি, কিন্তু তেওঁৰ আনন্দৰ টোপনি, তেওঁৰ মৰম আপুনি জানো দিব পাৰিব? তেন্তে প্ৰিয় দৰ্শকসকল, এমুঠি হাঁহিৰে আপোনজনক আৰু নিজকো সুখী কৰাৰ চেষ্টা কৰক। কিন্তু এতিয়া যদি মই সোধোঁ, আপুনি সুখী নে দুখী? আপুনিতো নিশ্চয় ক'ব যে মই দুখী, মোৰ ইমান দুখ, টকা নাই, পইচা নাই, প্ৰিয়তমা নাই, ৱাইফ নাই, হাজবেণ্ড নাই, এটচেট্ৰা এটচেট্ৰা এটচেট্ৰা, সেইখিনিয়ে হ'ব। কিন্তু কেতিয়াবা ভিখাৰী এজনৰ কথা ভাবিব, কাৰণ আমিতো মানৱ, আমাৰতো কেতিয়াও সন্তুষ্টি নাই, আমি কেতিয়া সন্তুষ্টই নহওঁ, যিমান হ'লেও সন্তুষ্ট নাই। হয়তোবা তেখেতৰ কি নাম আম্বানী, তেখেতৰো চাগে শান্তি নাই, সন্তুষ্টি নাই, আচলতে যিমান হ'লেও সন্তুষ্টি নাই। সেইবাবে প্ৰিয় দৰ্শকসকল, কিছু সন্তুষ্টি লাভ কৰকচোন, এমুঠি হাঁহি ওঠত বিৰিঙাই চাওকচোন, আপোনাৰো ভাল লাগিব আৰু আপোনাক চাই মোৰো ভাল লাগিব।